পাদু বুলি পাদা নাযায়, পাদ আহি যায়। বেছি সময় ৰাখি থৈ জোৰকৈ পাতটো মাৰি দিলে পাদৰ লগত গু যায়। অনুভৱী তোমাৰ ৰঞ্জনা কি সন্ধিয়াৰ সেমেকাই আমাৰ পদুৱাটো ক'ত আছিলি? মই তোকে বিচাৰিছিলো। গাইজ ইয়াৰ কথা এটা শুনিব দেই। ই মানে আগতে পাদু বুলি নাপাতে, মানে সেইটো কাৰণে আৰু ইয়াৰ গাঁৱৰ মানুহে ইয়াক পদুৱা বুলি মাতে। সি মানে সেইদিনাৰ পৰা মানে সি পাতটো ৰাখিবলৈ চেষ্টা কৰিছে, কিন্তু নোৱাৰিছে। আৰু এদিন মানে এনেকুৱা ৰাখি থাকোঁতে তাৰপিছত পাতটো জোৰকে মাৰি দিলে। মানে পাতটো মৰাৰ পিছত এনেকুৱা ডাঙৰ পাত মাৰি দিলে, মানে তাৰ পৰিস্থিতিও এনেকুৱা হ'ল, মানে সি মানে জোৰকে পাতি দিছে, তাৰ পদাৰ লগতে মানে তাক ভোক গুচি গ'ল। সেইদিনাৰ পৰা মানে তাৰ গাঁৱৰ মানুহে তাক পদুৱাখনে হগুৱা বুলি মতা হ'ল। সি মানে ভাবিলে মোক কিয় হগুৱা বুলি মাতে মানুহটো, মই ভিডিঅ' এটাকে বনাই পেলাই ছ'চিয়েল মিডিয়াত এৰি দিওঁ, মোক হগুৱা সলনি তেতিয়া মানুহক পদুৱা বুলি মাতিব। মোৰ পৰিস্থিতিটোৰ কথা কৈ দিওঁ, কি হৈছিলে কি মিলিছে, সেইটো কাৰণে এই ভিডিঅ'টো বনালে। পাদু বুলি পাদা নাযায়, পাদ আহি যায়। বেছি সময় ৰাখি থৈ জোৰকৈ পাতটো মাৰি দিলে পাদৰ লগত গু যায়। অনুভৱী তোমাৰ ৰঞ্জনা কি সন্ধিয়াৰ সেমেকাই रुको जरा सबर करो। কি হ'ল? ই মানে লকডাউনৰ সময় মানে এনেকুৱা ইয়াৰ পৰিস্থিতি হৈ গ'ল। শুনিব দেই, ই মানে ঘৰতে সোমাই আছে লকডাউনৰ সময়ত। ই মানে ইফালে গ'লে টীকাকৰণ কৰে, টীকাকৰণ কৰে। ই ভাবিলে মই ঘৰতে সোমাই থাকিম, যি হয় হ'ব। যেতিয়া লকডাউনটো খুলিছে ইয়াৰ পৰিস্থিতি এনেকুৱা হ'ল, ই মানে পাগল হ'ল। লকডাউন খুলিলে সি ওলাই গ'ল এইটো ড্ৰেছ পিন্ধি। তাৰপিছত সি চিঞৰিব লাগিলে, মই পদুৱা নহয় হগুৱা। নহয় পদুৱা হয়, মই হগুৱা নহয় পদুৱা হয়, মোৰ পদুৱা এনেকৈ চিঞৰিব লাগিলে। মানে খং উঠিলে, এনেকুৱা পিটিলে এই দাগটো বহুৱাই পঠিয়াইছে। কাহিনীটো মানে এইটোৱে। পাদু বুলি পাদা নাযায়, পাদ আহি যায়। বেছি সময় ৰাখি থৈ জোৰকৈ পাতটো মাৰি দিলে পাদৰ লগত গু যায়। অনুভৱী তোমাৰ ৰঞ্জনা কি সন্ধিয়াৰ হেল্ল' গাইজ, ভিডিঅ'টো কেনেকুৱা পালে? ভিডিঅ'টো যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ। চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। লাভ ইউ অল। বোলে মুকুন্দ মুৰাৰী, এনেকুৱা চেনেল নেচাই নোৱাৰি।